এনআৰচিক লৈ শংকিত 40 লাখকৈ খিলঞ্জীয়া অসমীয়া মুছলমান এনেকে একত্ৰিত হোৱাটোৱে মোৰ কাৰণে দুখৰ বিষয়। এইটো কথা কিয় হ'বলগীয়া হ'ল যে আমি একত্ৰিত হৈ ক'বলগীয়া হ'ল যে আমি খিলঞ্জীয়া মুছলমান। আমি ভূমিপুত্ৰ এইখন দেশৰে, আমি এইখন মাটিৰে মানুহ। সেন্দুৰী আইদেউ মোৰ আহোম ৰাণী, মোৰ আইতা চৱাল পীৰ চাহেব মোৰ ককা দেউতা, তেওঁলোকৰ মাজাৰ আছে শিমলুগুৰিত। আমি সেইটো বংশৰ পৰা অহা। আজি অসমত বাঘ হাজৰিকাৰ বংশধৰে যদি ক'বলগীয়া হয় যে আমি খিলঞ্জীয়া হয় নে নহয়, তাতকৈ দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ অৰিজিনেল ইনহেবিটেণ্ট ৰূপে অন্তৰ্ভুক্ত নোহোৱাৰ পথত অসমৰ লাখ লাখ খিলঞ্জীয়া অসমীয়া মুছলমান। গুৱাহাটীত এখন বৈঠকত এই শংকা প্ৰকাশ খিলঞ্জীয়া মুছলমানৰ। যেটো গম পাইছোঁ যে মই সন্দেহ কৰিছোঁ, কাৰণ মোৰ নামটো হয়তো ৱাইট নাথাকিব। 126টা বিধানসভা সমষ্টিত ৰাজনৈতিক শক্তিটো হাতত আনিবৰ কাৰণে 80% যদি তাত ৰিজাৰ্ভেশ্যন ৰাখি দিয়ে, তাততো আমি নপৰিম। যদি আমি স্থায়ী বাসিন্দাটো নাপাওঁগৈ, খিলঞ্জীয়া শব্দটো আমাৰ ইণ্ডিনিয়াছ পিপুল আমি নহওঁগৈ। ঠিক যেনেকৈ আমাৰ ধৰি লওক লেণ্ড পলিচিৰ ক্ষেত্ৰত আমাৰ এটা হাৰ্ম হ'ব, যে লেণ্ড পলিচি যদি কয় স্থায়ী মানুহৰ মাজতে মাটি কিনা বেচা হ'ব পাৰিছোঁ, মেঘালয়ত এইবিলাক প্ৰযোজ্য আছে। সেই ক্ষেত্ৰত যদি ইয়াত প্ৰযোজ্য হয়, ভৱিষ্যতৰ আমি শংকিত। গতিকে আমাক ৱাইটো দিয়ক। শতিকা শতিকা ধৰি অসমত বসবাস কৰি অহা খিলঞ্জীয়া মুছলমানসকলে এনআৰচিত ভাৰতীয় নাগৰিক হিচাপে নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকাত দেওবাৰে গুৱাহাটীত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বিশিষ্ট খিলঞ্জীয়া মুছলমান লোকসকলৰ লগতে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ, ইছলাম ধৰ্মীয় গৰিয়া মৰিয়া দেশী আদি লোকসকলৰ প্ৰতিনিধি। খিলঞ্জীয়া অসমীয়া মুছলমানক অৰিজিনেল ইনহেবিটেণ্টৰ অন্তৰ্ভুক্ত কৰক। শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান এই সভাৰ। অসমীয়া জাতিৰ পৰা অসমীয়া মুছলিমসকল যদি নোহোৱা হৈ যায়, অসমীয়া জাতিৰ যেন হাতটো কটা যাব, এনেকুৱা হ'ব। আমাৰ অসমীয়া জাতিত এনেই দুৰ্বল হৈ পৰিছে, আমাৰ পৰা বিভিন্ন জনগোষ্ঠী আমাৰ পৰা আঁতৰি গৈছে। আমাৰ খিলঞ্জীয়া মানুহখিনি ক্ৰমাৎ আমি যেন শ্ৰিংক কৰিছোঁ, ক্ৰমাৎ মানে বিলীয়মান হৈ গৈছোঁ। সেই জেগাত যদি আমাৰে পৰা যিবিলাক ভাই ওলাই গ'লতো ওলাই গ'ল, কিন্তু আমাৰ মাজত যিসকল খিলঞ্জীয়া আছে সেইসকলক যদি আমি নামানি পেলাই তেওঁলোকক যদি আমি বেলেগ কৰি দিওঁ, সেইটো আমাৰ অকল অসমীয়া মুছলিমসকলৰ কাৰণে নহয়, গোটেই অসমীয়া জাতিৰ যিটো কি ক'ম সত্তা, তাৰ কাৰণেই মানে বৰ দুৰ্ভাগ্যজনক। আৰু যদিহে চৰকাৰে এই ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ৭ম পুৰুষীয়া অসমীয়া জাতি গঠনৰ ভেটি বাধাগ্ৰস্ত হ'ব। এই প্ৰসংগ উত্থাপন কৰিলে অৰিজিনেল ইনহেবিটেণ্টত নিজৰ নাম নাথাকিব বুলি শংকাগ্ৰস্ত লোকসকলে। আনহাতে গৰিয়ামৰীয়া দেশী পৰিষদ আদিৰ অভিযোগ, ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিলেও খিলঞ্জীয়া মুছলমানৰ OIৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিছে একাংশই। বাধা দিছে একাংশ বাংলাদেশীৰ হকে মাত মতা লোকে। ওয়াই দিয়াৰ কাৰণে এনআৰচি প্ৰশাসনৰ সদিচ্ছা আছিলে, আমি গম পাইছোঁ। কিন্তু একাংশ প্ৰব্ৰজনকাৰীৰ দল সংগঠনে, যিসকলে সদায় প্ৰব্ৰজনকাৰী বাংলাদেশীৰ হৈ ওকালতি কৰে, সেই বাংলাদেশীৰ হৈ ওকালতি কৰা দল সংগঠনবিলাকে এই ক্ষেত্ৰত বিধি পথালি দিছে। এতিয়া লক্ষণীয় হ'ব ৰাজ্য চৰকাৰে দেশৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।